নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মোৰ ইউটিউব চেনেলত। আচলতে প্ৰায় 2-3 মাহৰ পাছত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই ক'ত আছোঁ চাওক, এয়া পথাৰত মানে এইবোৰ দেখিছেনে ধান নিবলৈ আহিছোঁ। আচলতে মোৰ এই ইউটিউব চেনেলটো ভিডিঅ' আপোনাৰ নিদিয়া প্ৰায় 2 মাহমান হ'ব চাগে। মই যেতিয়া ছেকেণ্ড ইয়েৰত পঢ়ি আছিলোঁ, ছেকেণ্ড ইয়েৰত পঢ়াৰ সময়ত মোৰ লগৰ কেইজনৰ সৈতে টিলিঙামন্দিলৈ গৈছে। সেই টিলিঙামন্দিলৈ যোৱাৰ সময়কণতে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ভিডিঅ' ইউটিউবত দিয়াৰ পিছত তাৰ পাছত মই দাদাজনৰ সোণাৰীলৈ যোৱা এটা ভিডিঅ' বনাইছিলোঁ নেকি, খুব সম্ভৱ হ'ব পাৰে। তাৰপাছত পৰা ভিডিঅ' দিয়া নাই আৰু আজি মই আছোঁ চাওক পথাৰত আৰু এইফালে সোণালী ৰঙৰ হৈ আছে চবফালে। এতিয়া পথাৰৰ ছিজনটো গম পাইছে, আঘোণ মাহ, চ' সকলোৱে ধান দিছে আৰু আমাৰ এইখিনি যিমানখিনি দেখিছে ইয়াৰ আধাটো নহয়, এই লাইনটো এই চিৰাটো আমাৰ আছিলে, তো তাৰে আপোনাৰ কিছুমান ধান নিয়া হ'ল আৰু গৈ শেষত আজি এইডোবা আৰু সেই অকণমান আগত থকা এইডোবা আৰু এইডোবা আছে আৰু ইয়াৰ যিখিনি ধান আছে সেইখিনি আজি নিয়া পালটো পৰিছে মোৰ। আৰু মই ইয়াৰ পৰা মুঠিবোৰ গোট খুৱাই ডাঙৰি বান্ধি নিম। আচলতে ইমান ভালদৰে ডাঙৰি বান্ধি ডাঙৰ মানুহৰ সৈতে নিয়া অভ্যাসটো নাই মানে আৰু নাজানো, শিকিছোঁ আচলতে। শিকি মানুহে কামবোৰ পাৰে, সেইটো কাৰণে এটা দুটাকৈ এনেকৈ গোট খুৱাই পিনে ডাঙৰি বান্ধি নিম। এইফালে চাওক এইডাল আছে, এইডাল কি দিব এনেকৈ কয় আৰু কিবা এটা। তো মানে আচলতে মই ভাবিলোঁ কথাটো এনেকুৱা হ'ল, বহুত দিন ধৰি ইউটিউবত ভিডিঅ'টো দিয়া নাই আৰু ইউটিউবত ভিডিঅ' নিদিলে কি হয় বস্তুটো আপোনাৰ ইউটিউবৰ যিটো ৰিচ আপোনাৰ ৱাটচ টাইমটো সেইটো কমপ্লিট নোহোৱাৰ লগতে আপোনাৰ ইউটিউব চেনেলটো যেতিয়া আপুনি আচলতে এনেকুৱা হয়, আপুনি যেতিয়া বহুত দিন ধৰি ইউটিউব চেনেল এটাত ভিডিঅ' নিদিয়ে তেতিয়া সেই ইউটিউব চেনেলটো আপোনাৰ কি হয় লাহে মানে ডাউন হৈ যাবলৈ ধৰে। আৰু সেই গতিকে ভাবিলোঁ, এতিয়া BA ফাৰ্ষ্ট চেমত পঢ়ি আছিলোঁ, গতিকে এই BA ফাৰ্ষ্ট চেমৰ এক্সামো এতিয়া শেষ হ'ল। এতিয়া ঘৰতনো এইকেইদিন কৰিম কি, নিজে যিখিনি কৰোঁ সেইখিনিকে দেখুৱাই যাম বুলি ভাবিছোঁ। নিজে যিখিনি কৰোঁ মানে এনে যিকোনো ধৰণৰ এটা ঘৰত থকা মেলা কিবা কিবি ভিডিঅ' দিয়াটো সম্ভৱ হয়, খালি মই ভাবোঁ এই এনেকুৱা ভিডিঅ' বনাই আপোনাক কি উপকাৰ কৰিব। আপুনি 10 মিনিট বা 5 মিনিট সময় এটা উলিয়াই পিনি ভিডিঅ' এটা চাব আৰু সেই ভিডিঅ'টো চোৱাৰ সময় আপোনাৰতো কিবা এটা উপকাৰ হ'ব লাগিব। সেইটো কাৰণে এনেই যধে মধে ভিডিঅ' বনাই নিদিওঁ মানে। আৰু মানে যিখিনি মোৰ জীৱনৰ ভাল মুহূৰ্ত থাকে, মই ক'ৰবালৈ যোৱা বা ক'ৰবাৰ লগৰখিনিৰ লগত ক'ৰবালৈ গৈছোঁ, তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আচলতে মই ইউটিউব চেনেলটোৰ জৰিয়তে তাত ৰাখি থ'ব বিচাৰোঁ, যাতে বুঢ়া হোৱাৰ পাছত সেই ভিডিঅ'খিনিকে চাই নিজে এইটো সময়ত এনেকুৱা আছিলে দেই, এনেকুৱা উৎপাত কৰিছিলোঁ কিবা কিবি, এনেকুৱা মনোৰঞ্জনৰ কাৰণে ইউটিউব চেনেলটো খোলা হৈছিলে। আৰু সেই গতিকে ইউটিউব চেনেলটো তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মোৰ দিয়া হৈছিলে। এনেকৈ যদি পথাৰখনক ঘূৰাই দিওঁ, য'তে ত'তে ইমান ধান নাই অৱশ্যে, মুঠিবোৰ য'তে ত'তে পৰি আছে, তাৰে পৰা মুঠিবোৰ কিছুমান গোটাই মই ডাঙৰি বান্ধিব লাগিব আৰু ইয়াত এটা দুটা লৈ এনেকৈ লৈ চবতকৈ প্ৰথম কামটো হ'ব মোৰ ইয়াৰ পৰা এডাল টঙা লৈ ল'লোঁ। টঙা লৈ ইয়াত থৈ ল'লোঁ। তাৰপাছত ইয়াত মুঠিবোৰ ৰ'ব, এটা কাম কৰিছোঁ মই। এনেকৈ এবাৰ থোৱা হৈ গ'লে, এবাৰ হৈছে ছেকেণ্ড ট্ৰিপত আনি মই কেনেকৈ দেখাম। তাৰপাছত ভিডিঅ'টো এনেকৈ ধান অনা মোৰ কাৰ্যসূচীটো মানে ধান অনাৰ কামটো শেষ হ'ব। তাৰপাছত যাম মোৰ ককাইদেউ এজনৰ লগে চাৰিআলিত। আজি ভিডিঅ'টো এনেকৈ অলপ কিবা কিবি হ'ব, চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কিবা কিবি কৰিবলৈ মন গ'লে কৰিব, নহ'লে নাই কিন্তু ক'ম যদি ভাল পায় তেতিয়া কৰিব, যদি ভাল নাপায়। এটা কথা মানে আপোনাৰ জীৱনত যি বস্তুবোৰ ভাল লাগে সেইবোৰ বস্তুৱে সদায় মানে ওচৰত ৰাখিব, যি বস্তুবোৰ ভাল নালাগে সেইবোৰ লাইফৰ পৰা আঁতৰাই পঠিয়াব। তেনেকুৱাকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে, কিবা ভাল লাগে, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। যদি ভাল নালাগে তেতিয়া কি আৰু ডিছলাইক মাৰি দিওঁ, ডিছলাইক আনছাবস্ক্ৰাইব কিবা কিবি কৰি দিওঁ আৰু মনত খুচি নহওক। এয়া 1 থু, এয়া 2 থু, মানে 2 ডাঙৰি। ইয়াত 6টাকৈ 5 দিয়া আছে, ইয়াতো 5 দিয়া আছে, ইয়াতো 5 দিয়া আছে। এইফালে 6 5 গুণ্টি 60 60 মই খাতৰা মানুহ বনাওঁ। খাতৰা মানুহ, মই কুৰা আনিব পাৰোঁ, গোটেই পথাৰটো পৰা অকলে আনিব পাৰোঁ। মই মানে পকিয়া মানে ষ্টাইলটো মাৰি দিছোঁ, বেয়া খানা পাব পাৰি। আৰু এনেকৈ ইয়াত অলপ সহায় কৰি দিবলৈ আমাৰ বৌদৈ আহিলে। ঐ কি লাগিছ, কেনেকুৱা লাগিছে বোলে? মজা লাগিব কি এতিয়া আমাৰ ভতিজা বোৱাৰী। এই বাৰী কি কৰি আছে পথাৰ, কি হাঁহি আছে? হুলা দাঁতকেইটা চাই আছে দে, মোবাইল দিম নেকি তোক? কি কৰিবি মোবাইলটো, কি কৰিবি চেল্ফি মাৰিব মোবাইল, চেল্ফি মাৰিব। তই পথাৰ কি কৰিব লাগে? ডাঙৰ হ'লে ডাঙৰ দিবলৈ, ইয়াক ডাঙৰ দি দিম। এই ডাঙৰকেইটা নিবি, চাই বোলে সেইপিনে মাৰে বান্ধি দিয়া ডাঙৰকেইটা নিবি, পাৰিবি নে? কি হ'ল? এইবোৰ
টিকটে হ'ল এইবাৰ ডাঙৰি নিবি দেই আমাৰ পোৱালিটো এবাৰ ডাঙৰি নিব এইফালে এইটো গ'ল এইটো আমাৰ পোৱালি নিব পাৰিবিনে আৰু বেছি নাই গৈ ইয়াতে এইবাৰ অলপমান কিবাকিবি আছে কিবাকিবি মানে ধান আছে অলপ দুটা তিনি ডাঙৰিমান হ'ব সেইখিনি নি ল'ম তাৰপাছত ডাইৰেক্ট গা পা ধুই পিনি কৃষ্ণদাৰ লগত চাইকেল লগ পাই আছে আমাৰ বডিয়ে মানে জিলনি বাৰু পোৱালিটো ভৰাই আছে পোৱালি ভৰা লাহে ভৰা এটা ভালকৈ যাওক এনেকৈ নহয় ভালকৈ জাপি থ সেইটো এটা সেনেকৈ থ'লে নহ'ব ভালকৈ যাওক সেইটো সেইটো ভালকৈ যায় হাই বেৰে সেইটো যাওক ঠিক আছে গুড বয় গা পা ধুই পিনি ৰেডি হৈ গ'লে বোলে কাপোৰ চাপোৰ পিন্ধি লৈছোঁ কেনেকুৱা ধুনীয়া লাগিছেনে মই বাৰু এনেও ধুনীয়া পাব আৰু ধুনীয়া বুলি বেলেগে নক'লে বোলে নিজে কৈ দিব লাগে তেতিয়া বেছি ধুনীয়া লাগে বোলে আজিকালি আৰু ধুনীয়া বুলি কোৱা মানুহ নাথাকে হয়নে নিজে ক'বলৈ আৰু এইফালে আমাৰ কৃষ্ণকাই আহি গ'ল আফটাৰ এ লং টাইম আমি দুইজনে গৈ আছোঁ সাপেকাটি চাৰিআলি আৰু ডাইৰেক্ট সাপেকাটি চাৰিআলি লগ পাম এইডাল মানে বিনা মাৰিডাল আমাৰ দদৌ আছিলে দদৌ দি থওঁগৈ ব'লক লগ পাই আছোঁ নাকি আচলতে প্ৰায় এমাহমানৰ পাছত মই সাপেকাটি চাৰিআলি ফালে গৈ আছোঁ যেতিয়া মই সাপেকাটিত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা সেইফালে যোৱা হৈয়ে আছিলে কিন্তু যেতিয়াৰ পৰা মই সোণাৰী কলেজৰ নাম লগালোঁ তেতিয়াৰ পৰা মানে এইফালে যোৱা বৰ বেছি নহয় আৰু এটা দীঘলীয়া সময়ৰ পাছত মই ককাইদেউৰ সৈতে চাৰিআলি আজি গৈ আছোঁ তো ব'লক তেতিয়াহ'লে মোৰ লগত We'd build this castle of sand. We'd hear the rush in the wind. Now we've come to an end. প্ৰায় আপোনাৰ উপাতটো শুনিছেনে নুশুনিছে অলপ বতা দিছে আমাৰ ককাইদেউ Back to the top. The waves come crashing in. The roaring surface listen. The echoes lost again. Is someone out there listening? আৰু এনেকৈ হাতসাগৰ 13 নদী পাৰ কৰি লাহে লাহে পুৰাই দিলেহি আমাক চাৰিআলি কৃষ্ণদাই আৰু এইফালে কেইজনমান দাদাই ক্ৰিকেট খেলি আছে আগফালে আপোনাৰ চাৰিআলি মজলীয়া বিদ্যালয়খনৰ ছুটি দিলে নি ল'ৰা ছোৱালীবোৰ ওলাইছে ছুটি দিলে আৰু এই বিদ্যালয়খন পাৰ হৈ সেও আগত ওলাইছে বহুত দিনৰ মূৰত চাৰিখন দেখাবলৈ আচলতে চাৰিআলিত বিশেষ দেখুৱাবলগীয়া একো নাই মাত্ৰ চাৰিটা আলিৰ কাৰণে আমাৰ এইডোখৰ চাৰিআলি বুলি কয় সাপেকাটি চাৰিআলি আৰু এইডোখৰ মানে অলপ টাউনীয়া নিচিনা অলপ ঠাইডোখৰ আমাৰ সকলো কাৰণে সুবিধা হয় আৰু এতিয়া ইয়াত কিবা শৰ্মা দোকানলৈ যাম শৰ্মা দোকানলৈ আচলতে শৰ্মা ষ্ট'ৰ তাত এছএছচিৰ কাৰণে এখন কিতাপ ল'বলগীয়া আছে কিতাপখন যদি পাওঁ তেতিয়া ল'ম নহ'লে নাপালে মানে অৰ্ডাৰ দিব লাগিব আৰু আমাৰ কৃষ্ণদাই বেডমিণ্টন এখন ল'ম বুলি কৈছে বেডমিণ্টন খেলাৰ কাৰণে আৰু লৈ পিনি ইয়াৰ পৰা চিন্তা গৈছিলোঁ আমি মেইনকৈ দুটা কাম কৰিছিলোঁ মই এটা আছিলে আমাৰ চাৰ্জাৰ ল'বলৈ গৈছিলোঁ আমাৰ কিমান মোবাইল আছিলে আৰু কিবা কাম হ'ল এছএছচি কিতাপখন লৈ চাইছিলোঁ কিতাপখন পোৱা নহ'ল মই মোবাইলটো অৰ্ডাৰ দিলোঁ বাৰু আমাৰ কৃষ্ণকাই মানে বেডমিণ্টন এখন আনিবলৈ গৈছিলে ক'বলৈ গ'লে দুটা কাম হ'ল বেডমিণ্টন কামটো অনা হ'ল তাৰপিছত তোমাৰ আৰু চাৰ্জাৰ এইটো চাৰ্জাৰৰ হেৰিটো কিপেড চাৰ্জাৰ আৰু শেষত আমাৰ ফেভৰেট কফি শ্বপ কানুবাৰীত থকা বিকাশ কফি শ্বপলৈ আহিলোঁ इधर गरम गरम कॉफ़ी और पॉप आ गया कृष्ण का खा लो गरम गरम कॉफ़ी गरम गरम पॉप আৰু এইটো আমাৰ কানুবাৰী ফেক্টৰীটো তাৰপাছত আমি দুইটা এতিয়া বৰ্তমান চব হৈ গ'ল আজিৰ দিনটোত মানে দুটামান কাম হ'ল ঘৰত পথাৰত ধান নামি কিবা কিবি সেইবোৰ কৰা হ'ল তাৰপাছত চাৰিআলিলৈ গ'ল তাৰপিছত এতিয়া কানুবাৰী আহিলোঁ আৰু এতিয়া ঘৰ ডাইৰেক্ট বাইকৰ পৰা আহি পিনি ডাইৰেক্ট চাইকেল পাই গ'লোঁ মোৰ বসন্তীত আজিৰ ভিডিঅ'টো ইমানেই আছিলে বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ কেনেকুৱা পালে নাজানো ভাল পালে নে বেয়া পালে যদিহে ভাল পালে লাইক কমেণ্ট মন গ'লহে কৰিব দেই